তোমাৰ নামটো কি? গুড মৰ্ণিং গাইজ, তো স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ। আজি আছে আমাৰ গাঁওখনত বিহুত। তো বিহুৰ পৰিস্থিতি কেনে চলি আছে আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া যাওঁ য'ত আমাৰ ফাংচন হ'ব সেই ঠাইখিনিলৈ। তো লগ পাইছোঁ তাতে, তো বাই। তো এতিয়া যাই আছোঁ চাইকেল মাৰি পুৰা 1 কিলোমিটাৰ লগ পাইছোঁ। তো আমাৰ ঘৰৰ পৰা বিহুতলিলৈ 1 কিলোমিটাৰমান হ'ব লাগে চাগে। তো এতিয়া চাইকেল মাৰি যাই আছোঁ পুৰা চাইকেল। ফাইনেলি আহি পালোঁ। পুৰা পাপৰ বনাইছে নেকি? ব্লগ বনাইছোঁ মই এতিয়া। পাপৰ খাওঁ, পাপৰ তিনিটা খাম ৰ ধান। बहुत तेज हो रहा है। Siar kelam, light, diesel light, battery, mai, light di kelam, siar. Oi, tu mau lekta bhai tak kiba kopi niki, tapora eta Heidi, enggak kurdi, hai ulu kurdi. Oh, itu amar Robin bhai niki, Robin naki sini kaya sana niki, sini kaya sana. তাকে তো সময় যায় আমাৰ হিৰণ্যবৰক বাহিবাদক এটা কৈ দি খবৰ চবৰ কেনে কাম কাজ ভালে চলি আছে বৰ্তমান এতে কি তাৰমানে আকস্মাৰ ইতিয়া আছে তাৰমানে আজি ফালবি নাই ফালব লাগব নাফালি কিনে হ'ব কথাটো নাকি বিয়া হ'ব না গাঁৱৰে বিহু সেইটো আছে আমাৰ সুখী বাহিবাদক হিৰণ্যবৰক আজি কিনে ডেন্স চেন্স মাৰবি না চাইডত আমি চাইডৰে মানুহ নাই আমি আৰু লাষ্ট আমাৰ চাইডত নাছিল চাই থাকব ভিডিঅ'টো পাইছোঁ আৰু তোৰ মুখটো অলপ বেলেগ দেখা হৈছে একফালে কিবা বেলেগ হৈছে ইটোফালে অলপমান নাই এই মেকআপ চেকআপ কৰি অহা নাই না তাৰ কাৰণে গা হৈছে বৰ্তমান মেকআপ কৰি আহিলে ভাল হ'ব দে লগ পাইছোঁ ইয়া ছোৱালীৰ 100 মিটাৰ দৌৰ প্ৰতিযোগিতা ঐ নাখাং নহ'লে ডাইৰেক্ট দিলে না ষ্টেটো কি হ'ল ন তোৰা ফিল্ডত দৰবাইছিলা গাহৰি এটা গাহৰি খাবি গাহৰি এটা গাহৰি খাবি এতিয়া ল'ৰাৰ 400 মিটাৰ দৌৰ প্ৰতিযোগিতা কম পাব সৰু বা হা অঁ আচ্ছা তোহাৰ কুৰমাইছোন পাইতা কম মাজান
5 hours later. হেল্ল' গাইছ, তো এতিয়া আমাৰ এক্স বয়জ পূৰা ৰেডি, প্ৰেক্টিচ চলি আছে। এতিয়া আমাৰ এক্টৰ, এক্টৰ নহয় দেউতাক, আমাৰ মাজনীৰ দেউতাক, আমাৰ ছাৰ এটা হাই কৰ্টিং হাই আছোঁ নেকি? এতিয়া প্ৰেক্টিচ চলি আছে পূৰা। ৰায়ন ভাই, মানৱ ভাই, মানৱে পাহৰি দিছে দেই। এতিয়া প্ৰেক্টিচ চলি আছে, একবাৰমান প্ৰেক্টিচ কৰি চবে পাহৰি যাব পাৰে না। আমাৰ এক্স বয়জ তাৰমানে ডাঙৰ চলিকেইটা নাই, তো আমাৰ সৰু চলিকেইটাকে শিকাইছোঁ অলপমান নাচিব, তো নাচে বোলে নাচিব। তো খাই থাকক, ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকক। তোমাৰ নামটো কি? অঁ, কৈ দিয়ে তাক কিবা কওঁ। আজি আমি 10 নম্বৰত আছোঁ, 10 নম্বৰৰ ষ্টেজখন ভাঙি যোৱাৰ নিচিনা হ'ব পাৰে। तुमसे ना हो पाएगा। 10 নম্বৰত আছোঁ কি তো কি বাৰু? নহয়, আমাৰ গ্ৰুপটোৰ কি নাম? নাই, আমাৰ গ্ৰুপটোৰ কি নাম? আমাৰ গ্ৰুপটোৰ নাম হ'ল X-Boys Dance X1। এতিয়া আহিবলৈ আমি বিহুস্থলী আহিবলৈ এতিয়া আমি সোমাই যাম গেটখনৰ ফালে দিম ডান্স কৰিম। মানুহ নাইচোন, সোমাই আহিলোঁ একেলাহে আহিলোঁ। য়েছ, এতিয়া মঞ্চত বৰ্তমান নৃত্য প্ৰদৰ্শন কৰি আছে, চাই আছোঁ আমি ভাইৰ লগত। Hours later. হেল্ল' গাইজ, এতিয়া মঞ্চত দলুমণি বায়ে পূৰা গীত পৰিৱেশন কৰি আছে আৰু আমি ছাইডত পূৰা নাচি আছোঁ। ইয়া The next day. আমাৰ গাঁৱত 2 দিন বিহু পতা হয়, তাত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী বৰ্তমান চলি আছে। এতিয়া ছবি অঁকা প্ৰতিযোগিতা চলি আছে, কণ ভাইটিসকলে ছবি আঁকি আছে। এতিয়া আমি হিৰণ্য বাৰু মোৰ জানৈ গাবলৈ অনুৰোধ জনাইছোঁ। মোৰ জানৈ মাৰো একবাৰ চৰি কৰি এয়া ঋষিকেলা জেলার প্রথম সংখ্যক কণিকা লাভৰ দল 29 অংক লাভৰ দল দলৰ প্ৰতিদ্বন্দ্বী হ'ব বুলি আশা কৰিছোঁ। এয়া ভেকচন প্ৰতিযোগিতা পুৰা ধুনীয়া। ও সুরজাতা না 2 hours later. এয়া মঞ্চত ডিজিবা